লাইটটো কেমেৰাটো এনেকৈ লাইটটো জ্বলাই কৰিলোঁ। এই নঙলাকেইডাল দেখিছে, নঙলাকেইডালতে ইয়াতে ৰৈ আছোঁ। সৌভাইটি আহক আহক। তো সৌভাইটি আহিলে আমি দুইটাই গৈ আছোঁ এতিয়া ফুফুলক মাতি মেলি আজি দৌৰ মাৰিবলৈ যাব লাগিব। তাৰপিছত আপোনালোকক তাত দেখাম যদি ৰাস্তাত যাওঁ। তো ব'লক আমি আৰম্ভ কৰোঁ। তো এইবিলাক লাইট দেখিছে, লাইট জ্বলি আছে এতিয়ালৈকে দেখিছে নাই? এইটো প্ৰতিমজী ঘৰৰ মুখৰ আগত আছে। এনেকুৱা মানে অলপ আধা হৈছে, 3:30 বাজিছে। 3:30 বাজিছে মোবাইলত চালোঁ 3:30 বজাতে আহিছোঁ। মানে 3:20 বজাতে এলাৰ্ম দি মেলি চাওক আপোনালোকে। তো স্কুলখন এখন দেখিছে আমি পঢ়া। তো পূৰা ৰাতি হৈ আছে। তো আমি আহিলোঁ আৰু 3টাই আৰু এতিয়া জানটোক মাতিমগৈ। তাৰপিছত আমি গোটেইকেইটা দৌৰ মাৰিম বা এক্সাৰচাইজ হ'ব আৰু কিবা এটা। এনেই আহিলোঁ ৰাতিপুৱা উঠাটোৱে মোৰ কাৰণে বহুত মোৰ কাৰণে মানে কি ক'ম আৰু মানে উঠাটোৱে যে বহুত ভাল মোৰ কাৰণে, এইটোৱে মই ধন্যবাদ মানিছোঁ মানে। তো এনেই সৰু সুৰাকৈ কিবা এটি বনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া মই জানটোক মাতিমগৈ। তো আপোনালোকে চাই থাকক। জানটো এনেকুৱা মানে এই পূৰা দেই মানে আমাক থৈ যায় বহুত পাছত। জানটো মানে পূৰা এটা মানে এক্সপাৰ্ট আৰু দৌৰ মৰাত। তো সি বহুত দিনৰ পৰাই প্ৰেক্টিচ কৰি থকা ল'ৰা হয়। বাৰু যি কি নহওক, মোৰ দুদিন আছে হাতত, তাক মাতোঁগৈ ব'লক। জানটো তো জানটোক মাতিলোঁ, মতা হৈ গ'ল আৰু ই জোতা পিন্ধি আছে। মানে ইয়াক ক'লোঁ বোলো দেৰি হ'ব জলদি আহ বোলো, জোতাযোৰ হাততে লৈ আহ, চেণ্ডেলযোৰ বা কিবা খালী ভৰি আহ বোলো, ফিল্ডতে পিন্ধি ল'বি। তো ই পিন্ধিছে আৰু সেইটো কাৰণে। তো বতাহটো পূৰা মাৰিছে। আজি যোৱাটো নহ'বই চাগে বে। আজি যোৱাটো ৰাস্তাত নহ'বই নেকি? ফিল্ডতে দৌৰ মাৰিম বুলি ভাবিছোঁ। ৰাস্তাত গ'লে এই বতাহ চতাহ বৰষুণ দি দিলেও মানে এনেই তিতি আহিব লাগিব। এই ফিল্ডত নাট্য মন্দিৰ ঠিকে আছে। তো কি হ'লগৈ ফাইনেল? বতাহটো দি দিলে আমাৰ ফাইনেল হৈ গ'ল ফিল্ডতে দৌৰ মৰাটো। তো জানটো আহিছে দেখিছে আপোনালোকে, দৌৰি ইমানে এক্সপাৰ্ট, মানে ঘৰৰ পৰা খোজকাঢ়ি না দৌৰি আহিছে। তো পালেই অ'কে। তো আমি ফুফুলে মই এৰি দিলোঁ আৰু সিহঁত দুটাই দৌৰ মাৰিয়ে আছে। আৰু বৰষুণটো পূৰা ডাঙৰকৈ দি দিব ধৰিলে আৰু সিহঁতে এৰি দিব লেখীয়া লাগিছে মোৰ মনত। বৰষুণ দিছে। বৰষুণটো অৱস্থা বেয়া কৰি দিলে দেই। এইবিলাক দৌৰ মাৰিছে মই একোৱে নহয়। ভিডিঅ' ক'ত জুম কৰিবি আৰু ফুটবল খেলি মজা লাগিলে এনেকুৱা বৰষুণত। তো ইমানে ভিডিঅ'টো অকণমান বনালোঁ আৰু ভিডিঅ' এনেই কালি বনাম বুলি ভাবিছিলোঁ। তো আপোনালোকে ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহাসকলে, আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। থেংক ইউ দেই। বহুত দিন ব্লগ চলগ মানে একো ভিডিঅ' দিয়া নাছিলোঁ, সেইটো কাৰণে দি দিলোঁ আৰু।